ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এতিয়া আবেলি সময় অকণমান ওলাই যাওঁ পথাৰৰ ফালে আৰু দেখুৱাম পৰিৱেশটো। সকলোৱে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, চাই জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া আবেলি সময়ত অলপ ওলাই আহিলোঁ। এইফালে পিছফালৰ ৰাস্তাটোৰ ফালে আহিছোঁ পথাৰৰ ফালে। সেউজীয়া সেউজীয়া চাৰিওফালে বহুত ধুনীয়া লাগিছে আহি। ৰাস্তা আছে আজি পাঁচ বাকলিটো দিছো বুলি এইফালে আচলতে ইমান আগলৈ মই আহিয়ে পোৱা নাছিলোঁ, আজি ফাৰ্ষ্ট আহিছোঁ। বহুত ধুনীয়া লাগে এইফালে আহি। ইয়াৰ চাৰিওফালৰ পৰিৱেশ বহুত ধুনীয়া পৰিৱেশ হয়, একেবাৰে পথাৰৰ মাজত। ধুনু সেইফালে পাপাক আৰু দাদাজন গৈছে এইফালে, ময়ো যাওঁ একেলগে।
এইখিনি টাইমত যে পথাৰত আহি ইমান ভাল লাগে ন এইখিনি সময়ত ধুনীয়া সেউজীয়া সেউজীয়া হৈ যায় চাৰিওফালে ৰোৱা সকলো মানুহৰে হৈয়ে যায় এইখিনি টাইমত আৰু ইমান ধুনীয়া পৰিৱেশ এটা চাওকচোন চাৰিওফালে সেউজীয়া সেউজীয়া কিমান যে ভাল লাগিছে আহি চাৰিওফালে তলা যে কি হ'ল ভাগৰ লাগিছে ইমান দূৰৰ পৰা খোজকাঢ়ি আহিছে ভাগৰ লাগিছে ন আহা যাওঁ আহা এতিয়া বতাহ খাব নালাগে আৰু আন্ধাৰ হ'ল নে এতিয়া আহা বোলা বোলা গৈ থাক বোলা আহা 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 আৰু নালাগে গধূলি হ'ল নহয় যে ইয়াতে থাকিব নোৱাৰা আৰু আহা আহা ধুনু আহা আহা আৰু আজিৰ ভিডিঅ'টো মই এই সেউজীয়াৰ মাজতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব চেনেলটি যিয়ে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো অল কৰি দিব তেতিয়া মোৰ আহিব লগা সকলো ভিডিঅ' আপোনালোকে সময়মতে পাই থাকিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই এইয়া মোকোৱা ফুল লৈ আছোঁ মই এইকেইটা দাদাজনে ছিঙি দিলে মই হাততে লৈ আছোঁ তেতিয়াহ'লে বাই বাই আজিলৈ